হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ভ্লগছ। পোনপ্ৰথমে আপোনালোকক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ। আজি হ'ল উৰুকা আৰু উৰুকাত আমি বৰ্তমান এনেকুৱাকৈ চেপ এটা বনাইছোঁ। ইয়াত আজি খানা বনাম। ইয়াত চৌকা দুটা বনাই লৈছোঁ। এফালে খানা বনাই থাকিম, এইফালে গৰম পানী কৰিম। এইফালে খৰি চৰি ফালি এইমাত্ৰ অনিভত গ'ল বাৰু, ঘৰত চাহ খাবৰ বাবে গ'ল। আৰু এইফালে বৰ্তমান পূৰা এটা হেল'জিন লগাই দিছোঁ। বাকী টেণ্টখন এনেধৰণৰ, টেণ্টখন অকণমান আমাৰ বয়া আছে গাইজ। এইফালে ফুটা এইফালে ফুটা, টেণ্টখন অকণমান লাগাতছে অকণমান বেছিয়ে ফুটা আছে বাৰু। আৰু তলত পাৰিবৰ বাবে একো বৰ্তমান অনা হোৱা নাই। সেইখন আনিব, সেইবিলাক আনিব লাগিব। প্লাষ্টিক আনি দুখনমান প্লাষ্টিক আনি দিম। মানে আমাৰ বৰ্তমান পূৰা দাউৰা দাউৰিকৈ এইখিনি বৰ্তমান এতিয়াহে হৈ গ'ল। এই কৰা কামবিলাক কৰা এতিয়াহে হৈ গ'ল। মানে আমি পুৱাবেলা কৰাই নাই। পুৱাবেলা আমি লটাৰী টিকট বেচি আছিলোঁ। মানে এইবাৰ আমি লটাৰী খুলিছোঁ, সেইবাবে লটাৰী অকণমান বিক্ৰী কৰিব আছিল, সেইও অকণমান আগাবেলা বেচিলোঁ। বৰ্তমান বেলা ভাতি এনেকুৱাকৈ বনাই দিছোঁ আৰু কম সময়ৰ ভিতৰতে এনেকুৱা বনাই দিছোঁ। আৰু সেইফালে বনাম, এইফালে বাহিৰৰ ইয়াতো বৰ দৃশ্য এনেকুৱা। আৰু এইখন হৈছে আমাৰ পথাৰখন, আৰু এইফালে এনেকৈ সাৰ কাপোৰ দি দিছোঁ, মানে এইফালৰ পৰা যাতে কোনেও দেখা নাপায়। এইফালে অকণমান এনেকুৱাখন দেখা পাব। মানে গাইছ এইবাৰ ভেলাঘৰ এনেকুৱা কোনো ধৰণৰ বনোৱা নহ'ল, মানে সময়ো এনেকুৱা নহ'লে বাৰু, টাইম নহ'ল, কাম চাম কৰি আছিলোঁ। ভিডিঅ' দিয়া নাই ইউটিউবত বহুত দিন ধৰি কাম কৰি থকাৰ বাবে। তথাপিতো ঘৰত অকণমান এটা সেই বনাইছোঁ বাৰু, ধুনীয়া এটা বনাইছোঁ। কেইটামান মূৰা উঠাই সেইদৰে বনাই দিছোঁ। আৰু আজি বৰ্তমান ইয়াত খানা খোৱা হ'ব। আপোনালোকক অকণমান খানা কেনেকুৱা কি আমাৰ কেনেকুৱাকৈ পৰিৱেশটো চলে আপোনালোকক দেখুৱাম। ভিডিঅ'টো সকলোকে চাই থাকক। বৰ্তমান কেৰাহী আনি থৈছোঁ বাৰু। এইফালে আছে চৌকা টৌকা এইবিলাক, কেৰাহী দুটামান এটামান আনিব লাগিব। আমি বেছিজন মানে লগ নহয়, 8জনমান লগ আছোঁ আৰু বেছি নহয় গাইছ। দিয়ক তেনেহ'লে ভিডিঅ'টো চাই থাকক। যিহেতু আহিছে বহুত দিন ধৰিও ভিডিঅ' দিয়া নাই ইউটিউবত। এইফালে খৰি ফালি থৈ অনিবাও গৈছে, অকণমান খৰি কম হৈ আছে, খৰি আহিব আৰু। দিয়ক বজাৰ কৰিবলৈ যাব আছে, এতিয়া বজাৰ কৰোঁ কাপোৰ চাপোৰ পিন্ধি। বজাৰ চজাৰ কৰা হৈ গ'ল। টাইম চাব নেকি, 8:42 হ'ল টাইম। বৰ্তমান বজাৰ কৰি আহি পালোঁ। এইফালে বাপুৰিতে আঞ্জা চাঞ্জা কাটি আছে, জিন্তু আছে। বাকী আৰু আকৌ বৰ্তমান আৰম্ভ দিয়া নাই। সিহঁতে আহিলে আঞ্জা চাঞ্জা গুটি কিনে আজি আৰু বনোৱা আৰম্ভ দিম আৰু। হেল'জিনটোৰ কাৰণে অকণমান মানে ভিতৰৰ পৰিৱেশটো দেখুওৱা অকণ প্ৰব্লেম হৈ আছে, এইপিনৰ পৰা দেখালে। অনিব আছে, পাপুলি আছে, বৰ্তমান অন্তিম কাৰ্যসূচী। মই দাবৰত ভাত লৈছোঁ, বা বেছি খাবৰ বাবে নহয় বাৰু। যিহেতু মই মাংস মাছ নাখাওঁ, সেইবাবে দাবৰত লৈ লৈছোঁ। পাত নাই, কিবাকৈ সিহঁতক দিছোঁ। তুলাই দি আছে বৰ্তমান আমাক এয়া চালাড। বাকী সকলোৰ খোৱা হৈ গ'ল। আমি খোৱা হৈ গ'লে আধা ঘণ্টা বাজি। বৰ্তমান আমাৰ খানা চানা পূৰা কমপ্লিট। বাচন বৰ্তন লৈ গ'লোঁ। এইফালে চাব পাৰে 2:13 হ'ল। এইফালে অকণমান যিখিনি বাচি ৰৈছিল খৰিখিনি মানে জ্বলাই আছে জিন্তুই। বাকী খানা চানা পূৰা কমপ্লিট। এতিয়া মানে বাচন চাচন পূৰা ধোৱা হৈ গৈছে। এইফালে এইটো বাল্টিটো আছে, বাল্টিটো লৈ যাম বাৰু। বক্সটো লৈ যাব আছোঁ। এইফালে লাইট দুটা আছে, লাইট দুটা এটা থাকিব, এটা হেল'জিনটো লৈ গুচি যাম আমাৰ ঘৰত বাগাৰ দিব লাগে। আৰু কালি পুৱা সোনকালে উঠি হাজিৰঘাট যাব লাগিব পুৱা মাছ আনিবলৈ, লটাৰীত দিব মাছ আনিব লাগিব ন।
তেতিয়ালৈকে বাই বাই, নতুন ভিডিঅ'ৰ সৈতে লগ পাম আকৌ।